মানে আপুনি কেনেকুৱা পাইছে মানে সিহঁতৰ শিকোৱাৰ মানে যিটো তাহাঁতৰ আগ্ৰহ আছে শিকিবলৈ সিহঁতে চেষ্টা কৰি আছে আৰু এতিয়াতো আমাৰ দুদিন হৈছে তাহাঁতি বহুতখিনি এতিয়া আয়ত্ব কৰিছে এতিয়া চাওঁ আৰু যিহেতু এইফালে আপোনাৰ নাচনীকেইটা আছে নাচনীকেইটাৰ পৰা অলপমান জানিব চেষ্টা কৰোঁ তোমালোকে নাচি কেনেকুৱা লাগিছে প্ৰেক্টিচ কৰি ভাল লাগিছে আচ্ছা তোমালোকৰ এইটো কেইদিন হ'ল আপোনাৰ এইফালে প্ৰেক্টিচ কৰা কালিৰ পৰা আহিছা আচ্ছা 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 আৰু কেইদিন আছে তোমালোকৰ আৰু আছে আৰু 10 দিনমান আছে ন তোমালোকে এনেই নাচি এক্সপিৰিয়েঞ্চ কেনেকুৱা লাগিছে আৰু নাচিবলৈ মন হৈছে নাই বাইদেউক কেনেকুৱা লাগিছে আচ্ছা বাইদেউ ধুনীয়া লাগিছে বাইদেউ কিবা গালি দিছে নেকি হেল্ল' গাইজ কি খবৰ আশা কৰোঁ চবেই ভালে চাগে আজি মই আপোনালোকৰ মাজলৈ নতুন এটা ভিডিঅ' লৈ আহিছোঁ যিহেতু তায়ে আজি মই আহিছোঁ যিহেতু আপোনাৰ এই দিচামুখ জেলগাঁও গাঁৱত আপোনাৰ বিহুৰ প্ৰেক্টিচ চলি আছে কেনেকৈ ইয়াত প্ৰেক্টিচ কৰিছে সেইটো মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু যিহেতু মোক এই ইয়ালৈ ইনভাইট কৰিছে যিহেতু মোক দাদা এজনে মানে ইয়াতে অলপমান বিহুৰ নাট আপোনাৰ গাঁৱৰ বাকী ৰাইজে মানে গাঁৱৰ ডেকা গাভৰুৱে ধুনীয়াকৈ ইয়াত প্ৰেক্টিচ কৰিছে আৰু কিমান ধুনীয়াকৈ ইয়াত প্ৰেক্টিচ কৰি আছে আপোনালোকক ধুনীয়াকৈ দেখাবলৈ চেষ্টা কৰিম আপোনালোকে চাই থাকক আৰু কথা পাতিম চকচীয়া কিনং ব্যাগদেৱ প্ৰাথমিক বিদ্যালয় যিহেতু মই ইয়াতে শিক্ষা গ্ৰহণ কৰিছিলোঁ বহুতো মানে মনত পৰিছে যে আজি স্কুলখন দেখি মানে ইয়াৰ বহুতো মোৰ মেমৰি আছে কেতিয়াবা টাইম পালে আপোনালোকৰ মখা পালে মানে শ্বেয়াৰ কৰিম ইয়াৰ বিষয়ে আৰু আপোনালোকৰ এই স্কুলখনৰ ফিল্ডৰ ওচৰতে আপোনাৰ বিহুৰ আপোনাৰ প্ৰেক্টিচ চলি আছে এইপিনে লিখা আছে ধুনীয়াকৈ বিহু নাট কৰ্মশালা যিহেতু আপোনাৰ দিচামুখ জেলগাঁও যুৱকবৃন্দৰ উদ্যোগত আৰু সমূহ ৰাইজৰ সহযোগত 10 দিনীয়া কাৰ্যসূচী আপোনালোকে চাবলৈ আহিব পাৰিব আৰু ইয়াতে ধুনীয়াকৈ বিহুৰ প্ৰেক্টিচ চলি আছে আপোনালোকক অলপমান মই দেখাবলৈ চেষ্টা কৰিছোঁ আপোনালোকে চাই থাকক কেনেকৈ ইহঁতে প্ৰেক্টিচ কৰিছে বিহু বুলি ক'লে চবেই ৰখিবই নোৱাৰে ন নাচন লাগি যায় মই দেখি এনেকুৱা নাচন লাগিছে ন ইমানেই ভাল লাগিছে যিহেতু আৰু বাইদেউক দেখিলেতো আৰু মানে নাচিবলৈ মন গৈছে একো নাই বাইদেউৰ লগত অলপমান আপোনালোকক চিনাকি কৰাই দিম আৰু বাইদেউৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম কি হয় বাইদেউ মোৰ লগত কথা পাতিব নাই চ' ট্ৰাই কৰিম কথা পাতিবলৈ আৰু আপোনালোকে চাই থাককচোন মই কথা পাতিব পাৰিম নে নোৱাৰিম अच्छा ठीक है ইমান ধুনীয়াকৈ প্ৰেক্টিচ কৰিছে ন বহুতো ভাল লাগিছে মানে ডিচিপ্লিনত আপোনাৰ শিকাইছে আপোনাৰ দিচামুখলৈ অহাৰ কাৰণে আপোনাক ধন্যবাদ জনাইছোঁ কিন্তু আমাৰ এইফালে দিচামুখ আপোনাৰ জেলগাঁও তাত আহি আপোনাৰ কেনেকুৱা লাগিছে ভাল লাগিছে দিচামুখ জেলগাঁও যুৱকবৃন্দৰ উদ্যোগত আৰু সমূহ ৰাজ্যৰ সহযোগত 10 দিনীয়া কাৰ্যসূচীৰে বিহু কৰ্মশালা পতা হৈছে আৰু তাত আমাক প্ৰশিক্ষক হিচাপে আখৰা প্ৰশিক্ষক হিচাপে নিমন্ত্ৰিত কৰি আনিছে আপুনি কেনেকুৱা পাইছে মানে সিহঁতৰ শিকোৱাৰ মানে তাহাঁতৰ আগ্ৰহ আছে শিকিবলৈ সিহঁতে চেষ্টা কৰি আছে আৰু এতিয়াতো আমাৰ দুদিন হৈছে তাহাঁতি বহুতখিনি এতিয়া আয়ত্ব কৰিছে এতিয়া চাওঁ আৰু মানে ইহঁতি মানে ভৱিষ্যতৰ আকৰ্ষণ মানে ইহঁতি পাৰফেক্ট হ'বনে হ'ব তাহাঁতৰ আগ্ৰহটো দেখিছোঁ আগ্ৰহটো দেখি ভাল লাগিছে সিহঁতি দুদিনতে মানে বহুতখিনি আয়ত্ব কৰিলে পিছৰখিনি এতিয়া চাই ল'ম আৰু আচ্ছা থেংক ইউ আপুনি যিমান পাৰে আপুনি ধুনীয়াকৈ শিকাই দিব আৰু আমাৰ যিহেতু আপোনালোকে ক'ৰ পৰা আহিছে আমি বেলেগৰ আছে মই গৰিসাগৰৰ হয় তেওঁলোকৰ সোণাৰী আছে আৰু জাজি আছে তেনেকৈ আছে যিহেতু বাইদেউৰ নাম হিমাশ্ৰী আপোনাৰ বৰালি হয় চ' আপোনালোকে ধুনীয়াকৈ বিহুৰ হুঁচৰিৰ কাৰণে কণ্টেক্ট কৰিম বুলি ভাবিলে আপোনালোকে কণ্টেক্ট কৰিব পাৰিব ধুনীয়াকৈ যিহেতু এইফালে আপোনাৰ নাচনীকেইটা আছে নাচনীকেইটাৰ পৰা অলপমান জানিব চেষ্টা কৰোঁ তোমালোকে নাচি কেনেকুৱা লাগিছে প্ৰেক্টিচ কৰি ভাল লাগিছে আচ্ছা তোমালোকৰ এইটো কেইদিন হ'ল আপোনাৰ এইফালে প্ৰেক্টিচ কৰা কালিৰ পৰা আহিছা আচ্ছা
আৰু কেইদিন আছে তোমালোকৰ? আৰু আছে আৰু 10 দিনমান আছে ন? তোমালোকে এনেই নাচি এক্সপিৰিয়েঞ্চ কেনেকুৱা লাগিছে? আৰু নাচিবলৈ মন হৈছে নাই? বাইদেউক কেনেকুৱা লাগিছে? অঁ আচ্ছা, বাইদেউ ধুনীয়া লাগিছে। বাইদেউ কিবা গালি দিছে নেকি? ধুনীয়াকৈ শিকাইছে চাগে। আচ্ছা, এনেকৈ তোমালোকে ধুনীয়াকৈ নাচি থাকিবা আৰু। তোমাৰ নাম? My name is Miss Kolika Das. আচ্ছা আচ্ছা, তোমালোকৰ? My name is Monali Das. আচ্ছা আচ্ছা। My name is Rosita. মই আপোনাৰ ভিডিঅ' চাওঁ। আচ্ছা, থেংক ইউ। তোমাৰ নাম কি? নমস্কাৰ, মোৰ নাম হৰ্ষিতা হাজৰিকা। সীতা হাজৰিকা। যিহেতু হৰ্ষিতা হাজৰিকা মোৰ ভিডিঅ' চাই বোলে। আচ্ছা, তুমি ইয়াত কোন ক্লাছত পঢ়ি আছা? ক্লাছ 6 পাইছোঁ। ক্লাছ 6ত পঢ়ি আছা? আচ্ছা, ভালকৈ নাচিবা দেই। একদম তোমালোকৰ যিহেতু এইটো টিমটো চিলেক্ট হ'ব লাগিব, এইটো কাৰণে। থেংক ইউ। আকৌ বিহু নাচা এপাক চাই লওঁগৈ নে কি কোৱা গাইছ? এবাৰ চাই লোৱা। যিহেতু দাদাই মোক ইয়ালৈ ইনভাইট কৰিছিলে, যিহেতু এই দাদাই পৰা মই যোনটো এই অনুষ্ঠানটোৰ বিষয়টো অলপমান দাদাৰ পৰা মই জানিব চেষ্টা কৰোঁ আৰু দাদাই কৈ দিব আপোনালোকৰ এই অনুষ্ঠানটোৰ বিষয়টো আপোনালোকে চাই লওক। আপোনাৰ আপুনি মোক ইনভাইট কৰাৰ কাৰণে বহুত বহুত ধন্যবাদ। তোমাকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি 10দিনীয়া বিহু আখৰা কৰ্মশালা ঢোল আৰু পেঁপা বাদনৰ আমি এটা কৰ্মশালা দিছোঁ। কৰ্মশালা দিয়াৰ উদ্দেশ্য আমাৰ এইটো হৈছে গাঁৱৰ যুৱক যুৱতীক লৈ আমি এটা সুন্দৰ হুঁচৰি দল ওলোৱাৰ আমাৰ চিন্তা চৰ্চা চলি আছে। তাৰ ওপৰতে ভিত্তি কৰি আমি প্ৰশিক্ষকসকলক নিমন্ত্ৰণ কৰি আনিছোঁ। আজি তেখেতসকলৰ দ্বাৰাই প্ৰশিক্ষণ দিয়াই আছোঁ। বহুত মানে এনেকুৱা আপোনালোকে গাঁৱৰ কাৰণে কি কৰিছে, মানে আকৌ ইয়াৰ পৰা আমাৰ দিচামুখৰ পৰা এটা টিম ওলালেতো বহুতেই গৌৰৱ। আমাৰ যিহেতু দিচামুখৰ পৰা আহিছে, যিহেতু 10 বছৰৰ পৰা আপোনাৰ 25 বছৰলৈ ইয়াত অংশগ্ৰহণ কৰিব পাৰিব চাগে ন? হয় হয়, নহয় এতিয়া প্ৰায় 10 বছৰৰ তলৰ পৰাও আহিব লৈছে। আমি কাকো মনা কৰিব নোৱাৰোঁ। সকলোৱে আহিছে, সকলোৱে অংশগ্ৰহণ কৰিছে। প্ৰায় এতিয়া 100ৰো অধিক যুৱক যুৱতীয়ে অংশগ্ৰহণ কৰিছে ইয়াত আৰু সকলোকে প্ৰশিক্ষণ দি থকা হৈছে। আমি আমাৰ চিন্তা চৰ্চাৰ এটাই উদ্দেশ্য আমি আমাৰ গাঁৱত মানে আমি এটা সুন্দৰ এটা হুঁচৰি দল বিচাৰোঁ আৰু সেই হুঁচৰি দলটোৱে সকলো দিশত গৈ গাঁৱৰ গৌৰৱ কৰি আনিব বুলি তাৰে কামনা কৰিছোঁ। এইটোৱে আছিল, আপোনালোকে চাওক। যিহেতু 1 তাৰিখৰ পৰা আপোনাৰ 11 তাৰিখলৈ শিকোৱা হ'ব চাগে ন? হয় হয়, থেংক ইউ। ঠিক আছে। ইমান ধুনীয়াকৈ তুমি আপোনালোকে আমাক অকণমান সময় দিয়াৰ কাৰণে আমি আমাৰ জেলগাঁও যুৱকবৃন্দৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তোমাৰ চেনেলটো সদায় আগুৱাই যাওক তাৰে কামনা কৰিছোঁ। ধন্যবাদ। চ' এইফালে আপোনাৰ ভিডিঅ' আপোনালোকক দেখালোঁ। আপোনালোকে কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। আজিলৈ টাটা বাই বাই।